বিতৰণৰ এক ব্যৱস্থা কৰিছিল। আমাক ইয়ালৈ মাতিছিল আৰু আমাৰ কৃষকসকলো ইয়াত আহিছে। মই কৃষি বিজ্ঞানীসকলক কৈছোঁ যাতে আমাৰ কৃষকসকলে বৈজ্ঞানিক পদ্ধতিৰে যাতে ভালদৰে খেতি কৰিব পাৰে, তাৰ কাৰণে যিখিনি তেওঁলোকৰ টেকনিকেল ছাপোৰ্ট লাগে সেই টেকনিকেল ছাপোৰ্টখিনি যাতে তেখেতসকলে দিয়ে। এপাৰ্টৰ আণ্ডাৰত বহুতখিনি কাম ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন ঠাইত হৈছে। আমাৰ ইয়াতো এনেধৰণৰ কেতবোৰ আঁচনি গ্ৰহণ কৰিছে, আনকি ৰাস্তাও লৈছে খেতি পথাৰলৈ যোৱা। মই ভাবোঁ ইয়াৰ জৰিয়তে আমাৰ ফাৰ্মাৰ্ছসকল নিশ্চয় উপকৃত হ'ব আৰু বিভাগৰ জৰিয়তে যোৱা দিনকেইটাত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে আমাৰ এই সমষ্টিটো আমি বহু কৃষকক আমি সহায় কৰি আছোঁ। প্ৰডাকশ্যনো ইয়াত এইবাৰ যথেষ্ট ভাল হৈছে। গতিকে ভৱিষ্যতৰ দিনত আৰু প্ৰডাকশ্যন আমি আশা ৰাখিছোঁ। আৰু আপোনালোকে জানেই যে এইবাৰ ৰাজ্যখনত পূৰ্বৰ তুলনাত দুগুণতকৈ অধিক শাক পাচলি আৰু ফল মূল এইবাৰ উৎপাদন হৈছে। প্ৰথম অৱস্থাত লকডাউনৰ আমাৰ কিছু ক্ষতি হৈছিল যদিও পিছলৈ সেইখিনি আমাৰ প্ৰশাসন, আমাৰ চৰকাৰে, আমাৰ বিভাগে সেইখিনি জোৰা মাৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে 357 কোটি টকাৰ শাক পাচলি আমি দেশৰ বাহিৰত আৰু ভিতৰত আমি বিক্ৰী কৰিব পাৰিছোঁ। আনকি বিদেশলৈও আমি আজি কেইদিনমানৰ আগতে আমি ৰপ্তানি কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ ধাৰাবাহিকতাটো আমি ভৱিষ্যতৰ দিনলৈকে আমি অব্যাহত ৰাখিম। আৰু মোৰ দৃঢ় বিশ্বাস কৃষক ৰাইজৰ সহযোগিতা পালে ৰাজ্যখনৰ কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিব আৰু গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী হ'ব। সকলক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।